Welcome to my YouTube channel. तो अभी नতুন ৰাস্তাটো কিন্তু আপোনালোকে দেখি আছে পুৰা ব্লগত তো আজি মোৰ ব্লগতো দেখা হ'ব তো চাই থাকিব মোৰ এক্সপেৰিয়েন্সটো শ্বেয়াৰ কৰিম আপোনালোকক আৰু আজি যাব বিষ্ণু পুৰা জমিব একদম আৰু কনবন্ত আছে থাকে সানডে ৰাইড বুঢ়া বস্তুটো পুৰা জমিব আজি চাই থাকিব ভিডিঅ'টো শেষলৈ দি আছো লগৰ এটা আহি আছে তো সি আহিলে আৰম্ভ কৰি দিম আমাৰ ৰাইডটো তো চাই থাকক 2000 years later মাগা লুকত আহি গৈছে আৰু ব্ৰ আপেন মাৰি আছে তো বৰ্তমান আহি পালো আমি মানে চানমাৰী ফ্লাইঅভাৰ আৰু আপোনালোকৰ লগত মোৰ বহুত কথা পাতিব আছে মানে মোৰ লাইফৰ কিছুমান কথা শ্বেয়াৰ কৰিব আছে তো অকণমান ইউটিউব ফেমিলিটো ডাঙৰ হ'লে মই সকলো কথা শ্বেয়াৰ কৰিম তো প্লিজ যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু এনেকুৱা ৰাস্তাত গাড়ী চলাই মজা এটাই বেলেগ মানে দুইফালে গছ মাজত পুৰা মাখনৰ দৰে ৰাস্তা মইতো মজা লৈ আছোঁ তো আপুনি ফিলটো লওক আৰু আজি আছিল পুৰা একেবাৰে দিন বেয়া কাৰণ সেইফালে ন এণ্ট্ৰি মাৰি থৈ দিছে যাব নিদিয়ে তো আজি আপোনালোকক দেখুওৱা নহ'ব এইটো ৰাস্তা আৰু বেলেগ এদিন দেখাম পাৰিলে তো চাওকচোন আৰু কি দেখাম তামাম ঢকা খালোঁ ৰাতিপুৱা যাব নিদিলে তাৰ কাৰণে বহুত বেয়া লাগি আছে ভাবিছিলোঁ দেখাম আপোনালোকক কিন্তু দেখুওৱা নহ'ল আজি চাওক যাব নিদিয়ে তো চাই আছোঁ যদি কিবা পাৰোঁ দেখাই আছোঁ তো যদি নোৱাৰোঁ ব্লগটো সমাপ্ত কৰিম চাই থাকক যদি কিবা পাৰোঁ নিশ্চয় দেখাম অলপ কৈ দিয়া কেনেকুৱা লাগছে আৰু দিন বেয়া মানে একেবাৰে বেয়া আধা ৰাস্তাতেই মোৰ মানে তেল খতম কাৰণ পেট্ৰল পাম্প বন্ধ আছিল ৰাতিপুৱাই তো সেইটো কাৰণে পুৰা দিন বেয়াই আৰু ভৰালোঁ যাম আৰু নয়নে ঠেলাই ঠেলাই লৈ আহিছিল নয়ন থেংক ইউ খতম হৈছিল ভৰালোঁ বিষ্ণুৱে মাস্ক বুলি কথা আছে মাস্ক বোলে নাই আৰু নয়ন পুৰা থেংক ইউ দিলছে নয়নে বহুত কষ্ট কৰিছে পুৰা ঠেলাই ঠেলাই লৈ পেট্ৰল পাম্পলৈ গৈছে তো এইখিনিয়ে তো চাই দিওঁ আৰু দেখা পালে তাতে যাব নিদিলে চিকিউৰিটি মানে পুৰা একদম গেট চেট দি একদম যাব নিদিয়া কৰি থৈ দিলে তাত আহোঁতে আৰু কি হ'ল তেল খতম তো নয়নে পুৰা হেল্প কৰিলে গাড়ীখন ঠেলি ঠেলি কিবা কৰি তেল ভৰালোঁ তো এতিয়া আকৌ আহি পাইছোঁ এটা ধুনীয়া লোকেশ্যন তো আপোনালোক দেখাই আছে ইয়াৰ পৰা মজা ভিউ তো চাওক আৰু যদি চাই আছে ভিডিঅ'টো সঁচাকৈ লাইক কৰিব মানে বেলেগ নহয় অকল আমাৰ কেইটা ড্ৰোন শ্বট এটা ড্ৰোন শ্বট আকাশৰ পৰা ভালকৈ দিয়া ড্ৰোন শ্বট কেনেকুৱা লাগি যায় মিনি ড্ৰোন কৈছোঁ আমি নৱগ্ৰহৰ কাষত মানে নৱগ্ৰহ নাযাওঁ এতিয়া যিহেতু ৰাতিপুৱাই গা চা ধোৱা নাই তো সেইটো নেদেখাওঁ নৱগ্ৰহ মন্দিৰটো তো মানে এইখিনিয়ে অলপ দেখাম ভিউ পুৰা মজা ভিউ এটা আছে তো দেখাইছোঁ আপোনালোকক চাই দিয়ক আৰু এই বান্দৰবোৰক মানে ৰাতিপুৱাই যিবোৰ মানুহে এক্সাৰচাইজ কৰিব আহে কিবা খাব দিয়ে তো সেইবোৰ মানুহক পুৰা চিলিও এইটোৱে হ'ল নৱগ্ৰহ মন্দিৰ বাহিৰৰ পৰা দেখালোঁ ধুনীয়া পৰিৱেশ এটা একদম ঠাণ্ডা পৰিৱেশ ঘূৰাই বস্তু ঘূৰাই একদম ঘূৰাই নোহোৱা কৰি দিলে আৰু কিমান চাব ভিউ বলক কিবা এটা খাই লওক তাৰপিছত শেষ কৰিলোঁ ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব যদি পাৰে শ্বেয়াৰ এটাও কৰি দিব টিল দেন টেক কেয়াৰ বাই বাই জয় আই অসম লগ পাম নেক্সট